Good evening everyone. Welcome to my channel. This personal channel. আজি হৰু মুৰকে ব্লগ কৰিছো আজি মোৰ মুটটো বহুত অফ আজি কথা পাতিম বুলি আহিলো আপোনালোকৰ ওচৰত কেলে জানে নাই মুটটো বহুত অফ কাৰণ গিলে মই ধুনিয়াকে এটা ব্লগ বনাই থৈছিলো মানে এলা ভিডিও অলপ কৰি থৈছিলো হৰু মুৰকে কৰি থৈছিলো মানে কোট কোট যোৱা কি কৰা মই গৈছিলো ডক্টৰ আসলে জুৰহাটলে তাৰপা জুহাটপা আহিলো আহি মেলি অলপ শপিং কৰিছিলো কাপোৰ অলপ কিনিলো মোৰ মৰিয়নিতে লোকেলিটি এৰিয়াতে কিনিলো মই বেবি কাৰণে কিবা কিবি মোৰ লৰাটো কাৰণে সো বহুতখিনি কিবা কিবি ঢেৰ কিবা শপিং কৰা ব্লগ মানে ভিডিও কৰি থৈছিলো প্লাস কিছুমান অলপ উলাই যোৱা বাট মানে কিবা কিবি আৰু হৰু হুৰা ব্লু সব বস্তু এড কৰি এটা ব্লগ বনাই আপোনালোকৰ ওচৰত দিম বাট আজি যেহেতু মই শোৰুমত অলপ টাইমৰ কাৰণে আজি বহুত বেছি কুৰিয়াৰ আছিলে সো ৰাতিপুৱা মই যেহেতু ঘৰৰ কাম কৰা ভিডিও কিছুমানো আপোনালোকৰ ইয়াতে মই দিম বুলি ভাবি এড কৰিছিলো বাট জব অলপ কুৰিয়াৰ বেছি থকা কাৰণে মই বিজি হৈ থাকিব লগা হ'ল আৰু এইটো কাৰণে মই এই মোবাইলটো মোৰ ইয়াত মই চাৰ্জত দি পেলাই মই গুচি গলো ঘৰলে গুচি গলো তাৰ পাছত মোৰ হাবি কি কৰিছে জানে যিমানখিনি ভিডিও আছিলে গুটেখিনি ডিলিট কৰি দিলে তাৰ পাছত মইতো গম নাপাওঁ মই বলো ফ্ৰী হৈ অলপ টাইম ফ্ৰী হৈ মই বলো মানে কৰিম আৰু ঠিক কৰিম মানে ফ্ৰী হ'ব লাগিব ন সো ফ্ৰী হৈ মেলি মই বলো ব্লগটো ৰেডি কৰিম আৰু সব আৰু ভিডিও বি এড কৰিম তাৰ পাছত মই যেতিয়া বিছনাত শুইছো অলপ টাইম আফটাৰনুনত মই শ্বৰুমটো বন্ধ কৰি পেলাই অলপ হুলু তেতিয়া বলো মই গৈ পেলাই ওপেনিং কৰিছো ও মোৰ এটাও ভিডিও নাই ভিডিও জিৰো মানে টোটাল তাত চাকে নিয়াৰ এবাউট মইতো ডেইলি ভিডিওবোৰ যিবোৰ আপলোড কৰিব ডিলিট কৰি দিওঁ বাট হলেও নিয়াৰ এবাউট 60টা ভিডিও আছিলে এটাও নাই জিৰো কৰি থৈছে বিয়া খং উঠিছে মই তেওঁক আহি ডাইৰেক্ট গালি দিছো মই যে মই ব্লগ এটা বনাইছিলো ইমান ধুনিয়া ব্লগ এটা বনাবলৈ গৈছিলো কোট গৈছিলো কি শপিং কৰিছিলো উইন্টাৰৰ কাৰণে সেইখিনি কৰিছিলো বাট কৰিলে কি সব ডিলিট উপায় নাই কি কৰিব আৰু ডিলিট কৰি দিলে গ'ল আৰু সব ভাবিলো ইভিনিঙত এটা ব্লগ নকৰো আৰু এনে কথাখিনি আপোনাৰ শ্বেয়াৰ কৰিম বেবি দেখিছে আছে হাই কৰি দিয়া হ্যাঁ মই আৰ্ট কৰি আছো তাই আৰ্ট কৰি আছে তাই মোৰ লগতে বিজি আছে আকৌ এইকেইদিন বহুত দুখ লগা দিন কাৰণ কেলে কি স্কুল আকৌ বন্ধ হৈ গ'ল ক্লাছ 5 লৈকে আমাৰ বেবি স্কুল খুলিছিলেহে অলপ ভাল লাগে ৰিলেক্স হৈ থাকোঁ বাৰডালৈকে গুচি যায় বাট এতিয়াৰ পৰা আকৌ মোৰ লগতে থাকিব লগা আৰু তাই কি জানে এটা হেবিট তাই মাকৰ বাহিৰে তাইক কোন নালাগে তাই অকল কোন লাগে মাম্মা লাগে কোন লাগে মাম্মা দেখিছে না তাইক খালি মাম্মা লাগে তাই শুবও মোৰ লগত লাগে খাবও মোৰ লগত লাগে মোক এৰিয়ে নিদিয়ে একদম চিপকু নিচিনা থাকে তাই মোৰ লগত ইভেন আফটাৰনুনতো তাই শুৱাবলৈ মই যাওঁ নহয় একদম নাযায় মানে অকল মাম্মা বেয়া হৈ গৈছে মানে এনেকুৱা নহয় কিছুমান ছোৱালীবোৰক ক'ৰবাত থৈ যাবলৈ ভাল বাট আমাৰ এই ক'তো নাথাকে এই অকল মাম্মা লাগে সেইকাৰণে এতিয়া মই তাইক ধুনীয়াকৈ আৰ্ট দি পেলাই বহাই ৰাখিছোঁ বোলো আৰ্ট কৰি থাকে মই অলপ টাইমেই থাকোঁ এতিয়া নিয়াৰ এবাউট 7টা বাজিব আৰু মই এতিয়া অলপ দেৰি শ্বৰুম বন্ধ কৰি দিম অঁ শ্বৰুম অলপ দিনৰ পিছত বন্ধ কৰি দিম আৰু অলপ দেৰি টাইম হৈ গৈছে আমাৰ ইয়াত যিজন ল'ৰা থাকে সেই তেওঁ কৈছে চিকেন আনিবলৈ পঠাইছোঁ আজি ৰাতিকৈ চিকেন বনাব চ' খাম অকণমান তেওঁ কৈছোঁ চিকেন লৈ আনিবা গৰম চানা মই ইয়াত থকাৰ পৰা বহুত শকত হৈ গৈছোঁ কাৰণ জানে না ইমানেই খাই থাকোঁ আজি মায়ে অঁ তাই আৰু আমাৰ মায়ে আজি বৰ ধুনীয়াকৈ পিঠা দি পঠিয়াইছিলে পিঠা আচাৰ এইবোৰ মই কৰিছিলোঁ ভিডিঅ' চব কি দি পঠিয়াইছিলে বাট চব ডিলিট হৈ গ'ল সেইকাৰণে এড কৰিব লগা নোৱাৰিলোঁ এড কৰিব সো এনিৱেজ আৰু এটা বস্তু দেখাওঁ আপোনালোকক কি জানে নাই দেখাইছোঁ দি ৱেইট কৰক এবাৰ ভাবিছোঁ শ্বৰুমখন যিটো নতুনকৈ খুলিছোঁ চ' এৰাছোঁ বৰ ডিষ্টাৰ্ব দি নাথাকিবা চ' নতুনকৈ শ্বৰুম এখন খুলিছোঁ চ' শ্বৰুমৰ কাৰণে মই অলপ এতিয়া নকৰোঁ আৰু যেতিয়া লাইভ আহিম তাৰপিছত দেখা যাব আৰু ভাবি আহি পেলাই কি আছে বাৰু চাই লওঁ শ্বৰুমখন যিটো নতুনকৈ খুলিছোঁ আৰু এতিয়া মাঘ বিহু আহি আছে চ' এইটো কাৰণে মোৰ ফালৰ পৰা মানে যোনে গিফ্ট মানে মোৰ পৰা কুৰিয়াৰবোৰতো মই অল অভাৰ অসম প্লাছ ইণ্ডিয়াত গৈ থাকে মোৰ কুৰিয়াৰ চ' ভাবিলোঁ যে কুৰিয়াৰ লগত বিহুৰ কাৰণে চবৰলৈ মই এখন মাস্ক দিম চ' এইটো কাৰণে মই অকল অলপ কালি মই আপোনালোকক শ্বপিঙৰ ব্লগ নেদেখালোঁ কি কৰিব চব ডিলিট হৈ গ'ল উপায় নাই হাবিয়ে কৰিলে তেনেকুৱা এটা মিষ্টেক চ' এয়া দেখিছে এয়া হৈছে মাস্ক এইবোৰ আনিছোঁ মাস্ক মই যোনে কাষ্টমাৰে মোৰ ইয়াৰ পৰা আহি ধৰক ছেটবোৰ নিব এটা ছেটৰ লগত এখন মাস্ক দিম তেওঁলোকক চ' এয়া বৰ ধুনীয়া প্ৰিণ্টৰ গল্ডেন প্ৰিণ্টৰ চাৰ পৰা এটা মাস্ক আৰু এইটো মই শ্বপিং কৰা ব্লগটো নহ'লে দেখালেন ক'ৰ পৰা লৈছিলোঁ বৰ ধুনীয়া আৰু এনেকুৱা প্ৰত্যেক মোৰ ইয়াত 300 মাস্ক আছে 300 মাস্ক মই আনি থৈছোঁ প্ৰত্যেক কুৰিয়াৰৰ লগত এখন মাস্ক যাব আৰু এখন মাস্ক মোৰ ইয়ালৈ যোনে কাষ্টমাৰ আহিব বিহু বুলি উপহাৰ হিচাপে মোৰ ফালৰ পৰা মই দিম কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ মাস্কখন মই বহুতে সুধিছে পিন্ধি দেখাওঁচোন আপোনালোকক কেনেকুৱানো দেই মানে চবেই কৈ আছে মাস্কখননো পিন্ধি দেখাবাচোন মোৰ মানে ঘৰৰ মানুহকেইটাক দেখুৱালোঁ মানে মোৰ ঘৰৰ মানুহ চবেই কৈছে ভাল লাগে মাস্কখন মই আপোনালোকক এতিয়া পিন্ধি দেখাম দেই
উল্টা হৈছে নেকি এনেকুৱা হ'ব এইখন হৈছে মাস্ক চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব চ' এইখন মই চবকে এটা এটা কুৰিয়াৰ লগত এখন মাস্ক দিম মোৰ ফালৰ পৰা সৰুকৈ এটা সামান্য অকণমানি গিফ্ট চ' এয়া এনেকৈ মাস্ক অকল এইটো প্ৰিণ্টৰ আনিছোঁ কাৰণ এইটো একদম আমাৰ যিবোৰ মানে পাটৰ কাপোৰ সেই তেনেকুৱা টাইপৰ প্ৰিণ্টৰ হয় গুণা কৰা নিচিনা মাস্কবোৰ বৰ ধুনীয়া চিম্পল এনেই ইউজ কৰিবলৈ ভাল চ' এয়া এইখিনি মাস্ক এটা এটা কুৰিয়াৰ লগত যাব এয়া চ' এইখিনি শ্বপিং কৰা ব্লগটো নেদেখাব নোৱাৰিলোঁ ক'ৰ পৰা আনিলোহেঁতেন বহুত ধুনীয়া ধুনীয়া আছে আৰু অলপ প্ৰিণ্ট কৰিবলৈ দিম চ' এনিৱেজ আৰুনো কি কৰিম আৰু আজি দোকানতে আছোঁ চ' হাবিক আনিব লাগিছোঁ গৰম গৰম চানা হাবি নহয় একচুৱেলি আমাৰ ইয়াত থকা শ্ব'ৰুমৰ ল'ৰাজনক দিছোঁ গৰম গৰম মানে জ্বলা চানা আনিবলৈ যাতে খাই গৰম হৈ যাওঁ চ' খাই লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু পিছবেলানো ঘৰত গৈনো কি কৰোঁ চ' চাই থাকিব আৰু মামা চেনেলটো জাপ্ৰি আজি পাৰ্লাৰলৈ গৈছিলোঁ মই তাই চুলি অলপ ট্ৰিম কৰিম বুলি মানে কাটিম বুলি তোমাৰ নহ'ব এইটো চাওঁ কেনেকৈ হ'ব বিগ চাইজ হয় এইটো মানে নহ'ব তাৰপিছত ভাবিছিলোঁ তাই চুলিখিনি অকণমান হেৰি কৰি দিম বুলি কাটিম বুলি যিহেতু তাই চুলিখিনি যিমান কাটো মাস্ক পিন্ধছে দেখিছে তাই চুলিখিনি কাটি নকৰোঁ নহয় ধৰিব লাগে চ' মাস্ক হেৰিলে চুলিখিনি বোলো কাটি আনিমগৈ বুলি গৈছিলোঁ বাট কি হ'ল জানে নাই নকৰিবা ডণ্ট টাচ চ' চুলিখিনি পাৰ্লাৰত ক'লে যে কাটিব নালাগে কাৰণ তাই চুলিখিনি কি হৈছে অলৰেডি মানে তাই চুলিখিনি যিমানে কাটো আকৌ এনেকুৱা পজিশ্যনত আহি যায় চ' সেইটো কাৰণে তাই চুলিখিনি জাবৰি হৈ আছে বাট কাটি নিদিলোঁ আৰু থাকক অলপ দীঘল হৈ লওক চুলিখিনি লং হৈ লওক তাৰপাছত তাই অলপ চুলিবোৰ ছেটিং কৰিম জাবৰা হৈ থাকে আমাৰ এই চুলিখিনি চ' এয়া আজিকালি ইয়াতেই দিন ইয়াতেই ৰাতি ভাল লাগে বহি থাকি ভাল লাগে ওলাই যাবলৈও মন নাযায় ইয়াত এনেকুৱা লাগে মানে সোমাই থাকিলে মানে মানুহ ৰাস্তাও মানুহবোৰ দেখি পাওঁ মেইন ৰাস্তা গাড়ী ঘোঁৰাবোৰ গৈ থাকে ভাল লাগে আৰু তেনেকৈ আৰু মানে ভাল লাগে আৰু ঘৰত সোমাই যেনেকৈ ব'ৰ হৈ থাকোঁ ইয়াত ব'ৰ নহওঁ অকণমান ভাল লাগে আৰু মই বেবীকো টাইম দিব পাৰিছোঁ তাই অকণমান পঢ়ুৱাব পাৰিছোঁ ভাল লগা হৈছে চ' এদিন মই এগৰাকীয়ে সুধিছিলে যে আপোনাৰ শ্ব'ৰুমৰ ভিডিঅ' এটা ব্লগ এটা বনাব মোৰ শ্ব'ৰুমটো বৰ বেছি ডাঙৰ নহয় সৰু মৰু ষ্টিল মই এটা ব্লগ দিম কাইলৈ মানে মোৰ শ্ব'ৰুমটো আৰু মই ষ্টাৰ্টিং ক'ৰ পৰা মোৰ শ্ব'ৰুমলৈ অহা মেইন ডিৰেকশ্যনটো দিম বহুতে কৈছে কোনফালৰ পৰা আহিলে আপোনাৰ শ্ব'ৰুমখন পায় সেই তাৰ একদম ষ্টাৰ্টিং ভিডিঅ' এটা দিম চ' কি চাই থাকিব আহি গ'লোঁ ঘৰলৈ দোকান চোকান বন্ধ কৰি আহি গ'লোঁ ঘৰলৈ ইমান ঠাণ্ডা আৰু মেইন কথা কি জানা নাই মই জ্বলা চানা খাই দিলোঁ যে মোৰ চকুবোৰ দেখিছে না আইলাইনাৰ একদম মোহাৰি দিওঁ এনেকৈ কৰি থাকোঁ যে মই হেবিট এটা আছে মোৰ এনেকৈ মোহাৰি থকা চকুবোৰ গোটেই কোলা তাৰপিছত জ্বলা চানা খাই দিলোঁ একদম পূৰা পুৰিছে এতিয়া বহুত বেছি জ্বলা চানা খাই দিলোঁ মানে মিক্সাৰ চানা যিটো 12 মিছাল খাই দিলোঁ একদম পূৰা জ্বলা পূৰা কৰিছে আৰু এতিয়া বন্ধ কৰি মেলি আহি গ'লোঁ মোৰ ধুনীয়া গোন্ধ ওলাইছে আমাৰ অতুলে বনাইছে চিকেন কিটচেনত আৰু মোৰ ল'ৰাটো যিহেতু তলত আছেগৈ আজি তাৰ আছামিজ আছে কাইলৈ চ' আজি বৰমাকে পঢ়াই আছে অসমীয়া বাপেকে পঢ়াব বুলি ভাবিছিলে বাট সি বৰমাক ওচৰত গৈছে বৰমাক ধুনীয়াকৈ পঢ়াই আছে তাক চ' এতিয়া অতুলক চাওঁচোন কি বনাইছে কিটচেনত আমাৰ পিছফালে দেখিছেনে আপোনালোকক যে দেখাইছিলোঁ ষ্টাৰ্টিঙত যে পাৰ্টিশ্যন এটা বনাই আছোঁ বুলি চ' অলমষ্ট পাৰ্টিশ্যনটো হৈ গৈছে দেখিছে নাই আপোনালোকে এইটো কিন্তু পাৰ্টিশ্যন হয় ইয়াৰ ভিতৰত গ্লাছ লাগিব ভিতৰৰ ফালে এইটো এক চাইড পৰিছে এইটো লাইটটো জ্বলাই দিওঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই মই হোমটোৰ যেতিয়া কৰিম তেতিয়া আপোনালোকক দেখাম বহুতখিনি মডিফাই কৰিবলৈ আছে ঘৰটো শ্ব'ৰুমত লাগি ঘৰ চাবলৈ সময় নহয় ঘৰ একদম জাবৰা চ' এয়া ফাইনেল লুকটো দিছে এনেকুৱা এইটো পাৰ্টিশ্যন বহুত ওপৰলৈকে আছে এইটো আছে এটা এইটো অ'পেনিং কৰিব মানে অ'পেনিং হ'ব এনেকুৱা ইয়াত ক্লেম্প থাকি ভাল পৰা খুলিম চ' এইটো বনাওঁতে কিমান লাগিলে শ্ব'ৰুম অ'পেনিং হোৱাৰ আগৰ পৰা ষ্টাৰ্টিঙৰ পৰা বনাই আছোঁ ফাইনেলি কমপ্লিট হ'লগৈ এইবোৰ হৈছে ইয়াৰ ড্ৰাছ কিবা কিবি মই ৰাখিব পাৰোঁ আৰু ইয়াত মই শ্ব' পিচ ৰাখিম কিছুমান ধুনীয়া ধুনীয়া শ্ব' পিচ অলপ আনিম ইয়াত গ্লাছ থাকিব ব্লেক গ্লাছ এইবোৰ গোটেই গ্লাছে এতিয়া বন্ধ হৈ যাব গোটেইটো গ্লাছেদি কমপ্লিট কভাৰ হৈ যাব পাৰ্টিশ্যন আৰু তাৰ মাজে মাজে মই শ্ব' পিচ অলপ সজাম অকণমান ঘৰটো সজাব লাগে ন তাৰপাছত এইবোৰ হৈছে ড্ৰয়াৰ তাত য'ত মই চেল্ফত কিবা কিবি সৰু সুৰা বস্তু মই ইয়াতে ভৰাই ৰাখিব পাৰিম আৰু এটা ডাঙৰ বক্সো আছে এইফালে ইয়াতো কিবা কিবি অলপ ভৰাই থ'ব পাৰিম চ' ফাইনেলি হৈছেগৈ আৰু এইটো ৰেড দিলোঁ কাৰণ আমাৰ ড্ৰয়িং ৰুমটো দেখিছে নহয় আমাৰ চব ৰেডত আছে চ' এইটো বহুত বেছি ডাঙৰ এইটো পাৰ্টিশ্যনো যাত হ'লেগৈ বেছি ধুনীয়া লাগিব
চ' এইটো কমপ্লিট হৈছেগৈ এইটো তাৰপিছত এইটো যেতিয়া হ'ব তাৰপাছত আকৌ এটা বনাম ড্ৰয়িং ৰুমটোত সেইটো হৈছে এই টিভি ইউনিটটো এইটো টিভি আমি চেঞ্জ কৰিম এই টিভিটো মোৰ বেডৰুমলৈ নিম তাৰপিছত ইয়াত অকণমান ডাঙৰ চাইজৰ টিভি এটা লগাম যিহেতু এই চাইজ টিভিটো বহুত আগতেই লোৱা চেঞ্জ কৰিবলৈ মন নগ'ল চ' ইয়াত অকণমান অলপ বিগ চাইজৰ এটা টিভি এটা ল'ম আৰু LCD এটা ল'ম আৰু তাৰপাছত এইটো মোৰ বেডৰুমত লৈ যাম আৰু ইয়াত মই টিভি ইউনিট এটা বনাম ছেইম যেনেকৈ ৰঙাটো বনাইছোঁ ছেইম তেনেকৈ এটা ৰেডত বনাম ইয়াৰ পৰা আহিব ছেল্ফটো ইয়ালৈকে আহিব ৰেডত একেই ছেইম সেইটো কাম শেষ হ'ব তাৰ পিছদিনা এইটো লাগিব চ' ইয়াতে মই টিভি ইউনিট এটা বনাম আৰু টিভিটো মাজত সোমাই থাকিব আৰু মই ৰেডিমেড নলওঁ ৰেডিমেড বস্তু মই পচন্দ নকৰোঁ মই বুলি নহয় মোৰ হাবিয়ে নলয় চ' অকণমান ঘৰো মডিফাই কৰিম আৰু বহুতখিনি কাম ষ্টিল বাকী আছে ঘৰটো জাবৰা হৈ আছে এই ঘৰ যেতিয়া আমি লৈ ল'লোঁ তাৰপিছত আমাৰ ঘৰৰ বহুতখিনি বস্তু থাকি গ'ল আপোনালোকৰ আগৰ ব্লগত কৈছোঁৱে মোৰ বেডৰুমতো ড্ৰেছিং এখন বনাবলৈ থাকি গ'ল লাহে লাহে যিজন মানে ৱৰ্কাৰ লৈছোঁ আৰু সেই তেওঁলোকে বনাই যাব আৰু চ' ইয়াত এতিয়া টিভি ইউনিট এটা বনাম বৰ খালী লাগে মই ভাল নাপাওঁ মই ভাবি সদায় কৈ থাকোঁ টিভি ইউনিট এটা হ'লে টিভি ৰুমটো অলপ হেভি লাগে যিটো মোৰ বহুতখিনি চেঞ্জ কৰিবলৈ আছে নতুন এটা চোফা ল'বলৈ আছে চোফা লোৱা কথা আছিলে বাট হাবিয়ে ক'লে যে চোফা এতিয়া নলওঁ প্ৰথমে গোটেই ঘৰটো কমপ্লিট হৈ লওক যিখিনি ফাৰ্ণিচাৰ বনাই লওঁ তাৰপিছত চোফা এটা ল'ব লাগিব চ' এইটো কাৰণে এইখিনি এতিয়া এটা ইউনিট ষ্টাৰ্ট দিব অলপ পিছত সেইটো দেখাম আপোনালোকক কেনেকৈ বনাওঁ এইটো বনাওঁতে ইমান টাইম লাগিলে চ' ফাইনেলি এইটো হৈ গ'ল তাৰপিছত আৰু অলপ মডিফাই কৰিবলৈ আছে ঘৰখন অলপ সজাবলৈ আছে আৰু আগত আপোনালোকক কৈছিলোঁ ইয়াত মই একুৰিয়াম ৰখাৰ কথা আছিলে চ' প্ৰভিজন ৰাখিছিলোঁ একুৰিয়ামৰ কাৰণে বাট এতিয়া এই পুতলাহে ভৰাই থৈছোঁ তাত আৰু এইটো এতিয়া একুৰিয়াম নকৰোঁ এইটো বক্স কৰি দিম ইয়াৰে মানে এনেকুৱা ৰেড বক্স দি এই দুটা যিটো চেম্বাৰ দুটা আছে এতিয়া বন্ধ কৰি দিম আৰু বহুত কাম বাকী আছে ঘৰৰ আৰু কালাৰ চেঞ্জ কৰিবলৈ আছে চ' আপোনালোকক দেখাম বাৰু কি কৰোঁ তাৰ আগতে বলক কিটচেন আমাৰ উতুলি কি বনাই ধুনীয়া স্মেল ওলাইছে এয়া হৈছে আমাৰ অতুলে একদম পূৰা জাম্পাৰ টাম্পাৰ পিন্ধি বনাই আছে চিকেন আৰু এইফালে গৰমা গৰম ৰুটি চ' এইফালে চিকেন আৰু এইফালে হৈছে ৰুটি দুফালে দুটা হাতেৰে বনাই আছে পট বনাই দেই আমাৰ অতুল কামত বহুত ভাল চ' বহুত ধুনীয়া গোন্ধ ওলাইছে খাম আৰু অলপ পিছত আমি ডিনাৰ কৰিব বনাই অলমষ্ট ৰেডিয়ে হৈ গ'ল বেবীক খুৱাই লওঁ আগতে কাৰণ বেবীয়ে ভাতে খাব তাই ৰাইচে খাব তাই ৰুটি নাখায় ৰুটি আমাৰ দুটাৰ কাৰণে ভাতে আনিলে চ' খাই লওঁ চ' বেবীক খুৱাই লওঁ তাৰপিছত আৰু দেখাম আপোনালোকক ৰাতিবিলাকন আৰু পিছবিলাক মইনো কি কৰোঁ চ' চাই থাকিব মোৰ মাৰ ৰুমটো যিটো মা নাই ৰুমৰ কণ্ডিশ্যন চাওক আপোনালোকে দেখিছে এয়াই ৰুমৰ গতি ইমানেই লেতেৰা কৰি পেলাই ৰুমটো মানে ঘূৰিবলৈ জেগা নথকা হৈ যায় মানে মই আপোনালোকক জাষ্ট এটা বেকগ্ৰাউণ্ড দেখাম এইটো চাওকচোন এইখন হৈছে বেড ইয়াতে মই মানে ঠাণ্ডা দিনৰ কাপোৰবোৰ মই ৱাৰ্ড্ৰপত কিমান খোলা মেলা কৰি থাকিম চ' মই এখন এনেকুৱা মোৰ ডিভান বেড এখন আছে তাতে মই কাপোৰবোৰ ৰাখিছিলোঁ চিজিলকৈ ৰাখিছিলোঁ মানে চবৰ মানে জেকেট জাম্পাৰ চক্স ইউনিফৰ্ম বেবী কাপোৰ বাট চাওকচোন কণ্ডিশ্যনটো কিমান যে কি কৰিব জাপি শেষ হয়হে আকৌ মোৰ আহিলে ন এই দুটা পাৰ্টনাৰ দিছে নাই এজনী হৈছে ইমন আৰু এইযোৰ হৈছে আমাৰ এইটো উৎপতীয়া দুটা একদম থাকিলে মানে হ'ল আৰু দেই দুটা লগো পাই ভালো লাগে বাট বহুত উৎপাত কৰে চ' সেয়া এতিয়া এইখিনি মই অলপ চিজিল কৰি লওঁ ৰাতিপুৱা কম কাম নহয় এইবোৰ কৰিবলৈ কাইলৈ আকৌ ল'ৰাজনক মাতিছোঁ মানুহজনক ড'ন্ট চাউট কাইলৈও মানুহজনক মাতিছোঁ তেওঁ ঘৰটো চাফা কৰি দিয়ে ডেইলি কৰি দিয়ে এইখিনি মই এতিয়া অলপ চিজিল কৰি লওঁ নহ'লে মোৰ মূৰটো বেয়া হৈ যাব দেখিছে না চব উৎপাত দিছে নাই চব এয়াই বেদত তেনেকৈ জাপ মাৰিছে এতিয়া এইবোৰ কোনে আনিলে এইবোৰ টেডি কোনে আনিলে এইবোৰ টেডি ইয়াত কি কাম ঠিক ঘৰখন পুতলা কৰি থৈ দিছে মানে কোনে আনিলে এইবোৰ এইফালে পুতলা দেখিছে আপোনালোকে মই কিমান পুতলা ভৰাওঁ এইফালে চব এইকেইটা তাই পঢ়া টেবুল দেই এইখন হৈছে পঢ়া টেবুল ফ্ল'ৰত ৰাখি পুতলা সজাইছে চব পিনে তাই চব উৎপাত দেখিছে নাই কিমান জপিয়াইছে আইতা থাকিলে ঠিকছে পিটিব এইটো আইতা বেড হয় আইতা বেডত খচিলে বিৰাট বেয়া পায় আইতা বিচনাত জপিয়াবলৈ মানা কৈছোঁ নাই আইতা আহিলে কৈ দিয়ে দিছে তো মানে দেখাছোঁ নেক্সট আকৌ আহিছে নতুন এটা ভিডিঅ' লৈ যিটো চব ডিলিট কৰি দিলে ভাবিছোঁ একো দেখাব নোৱাৰিলোঁ বহুতখিনি দেখাম বুলি ভাবিছিলোঁ ক'ত ওলাই গৈছিলোঁ কি শ্বপিং কৰিলোঁ উইণ্টাৰ শ্বপিং কৰিলোঁ এইবোৰ একো দেখুওৱা নহয় চ' অ'কে দেন নেক্সট আকৌ এটা ব্লগ বনাই আপোনালোকৰ ওচৰত ধুনীয়া লৈ আহিম চ' টিল দেন বাই গুড নাইট